হেল্ল' নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আজি যিহেতু অসম আৰক্ষী শাৰীৰিক পৰীক্ষা তৃতীয় দিন, মই বৰ্তমান উপস্থিত আছোঁ ডিব্ৰুগড় খনিকৰ পুলিচ ৰিজাৰ্ভ ফিল্ডত। আজি কিমান কি পাছ কৰিলে তাকে জনাব ওলাইছোঁ আপোনালোকৰ আগত। আজি টোটেল কেণ্ডিডেট আছিলে 233, তাৰ ভিতৰত পাছ কৰিছে ৰানিঙত 67 আৰু 166 জনে ফেইল কৰিছে। তাৰপিছত যিহেতু হয় লং জাম্পৰ পিছত হয় আপোনাৰ হাইট জোখা হয়, হাইট জোখাৰ পিছত মেডিকেল হয়, মেডিকেলৰ পিছত টোটেল ৰিজাল্টটো আহিছে 53টা অনলি ছোৱালী পাছ কৰিছে। যিহেতু ফিল্ডখনৰ অৱস্থা তেনেই ভাল নহয়, চাৰিওফালে বোকাটো অৱস্থা বেয়া, সেইকাৰণে বহুতে পাছ কৰিব পৰা নাই। আৰু এইকেইদিন আৰু ইণ্টাৰভিউ নাই, অহা 14 তাৰিখৰ পৰা আৰম্ভ হ'ব। যিসকলে অহা 14 তাৰিখত আহিব তেওঁলোকক সকলোকে শুভেচ্ছা থাকিল, ভালদৰে দিব আৰু যাতে ৰ'দটো ওলায় তাৰে কামনা কৰিলোঁ, ফিল্ডখন ভাল হয়। তো ইয়াতে এইখিনি কৰি কিনে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।